guys, কি খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে কৰোনাৰ দিনত নিজৰ যত্ন ৰাখিছে খুব সাৱধানে চলিছে আজি এই ভিডিওটো মই বনালো কাৰণ ভিডিওটো মানে কিয় বনালো এটো কথা ময়ো ভাবিছিলো আগতে যে কথাটো হৈছে যে সাৰনেম বৰা এই বৰাটো কেনেকৈ খোপাটো চাই নাহা আহিব দে বহুত কষ্ট কৰি বনাইছো গৰমত চুলিখিনি ঠিক কৰতে মানে ইমান সময় যায় যে কথা কোৱাৰ ইচ্ছাতে নাইকা হৈ যায় ভিডিও আকৌ ফালৰি কাটি গলো এনিৱে মোৰ সাৰনেম হৈছে বৰা তেনেকৈ নিশ্চয় আপোনালোক বহুতে লিখে উপাধি বৰা আৰু আমি সৰু থাকোতেতো জুকাইছিলো বৰা নেছডাল খৰা কি আও কিবা কিবি আছিল সেইখিনি পাহৰি গলো এতিয়া এই বৰা উপাধিটো কেনেকৈ সৃষ্টি হ'ল জানেনে আপোনালোকে বহুতে নিশ্চয় জানে হিষ্ট্ৰী যিসকলে পঢ়িছে জানে বা বহুতে শুনিছে আমাকো সৰুতে কৈছিলে 12 জনৰ ওপৰত বৰা সেইটো মিছা কথা দেই এতিয়া মই আজি ভিডিওটোত ক'বলৈ গৈ আছো যে আমাৰ এই বৰা উপাধিটো কেনেকৈ হ'ল আমাৰ অসমত ইমান ভেৰাইটিজ উপাধি আছে বা উপাধিবিলাক কিমান ধুনীয়া ধুনীয়া উপাধি আছে তো তাৰ মাজত বৰাও এটা একেবাৰে চমু বৰ ৰতাকাৰে ৰা এতিয়া এই বৰা উপাধিটো কেনেকৈ আহিল মই এই ভিডিওটোত তাকে ক'বলৈ গৈছে আপোনালোকে মন দি শুনিব দেই প্ৰথমতে আপোনালোকক কওঁ যে এই বৰা যিটো সৃষ্টি হৈছে উপাধি এইটোৰ বাবে আমি একদম যাব লাগিব চুতীয়া সাম্ৰাজ্যলৈ আমাৰ মধ্যযুগৰ অসমত যেতিয়া চুতীয়াসকলেও এটা সময়ত ৰাজত্ব কৰিছিল আপোনালোকে জানি আমাৰ অসমত কিমান ডাঙৰ ডাঙৰ তেতিয়া ৰাজত্ব কৰা কিছুমান জনগোষ্ঠী আছিল চুতীয়া আহোম কোচ কছাৰী জয়ন্তীয়া অনেক আছিল এই চুতীয়া সাম্ৰাজ্যৰ যিখন তেতিয়া সদিয়া আছিল তেওঁলোকৰ মেইন ঠাই যিটো ৰাজধানী যিটো সেই চুতীয়া সাম্ৰাজ্যত এটা আছিল ক্লেন এতিয়া হেতু ইংলিছত BURU কে লিখা আছে তো বুৰুক বুলিয়ে মই কৈছো যদি বেলেগ প্ৰনাউন্সিয়েচন হয় সৰি নাজানো তো সেই বুৰুক ক্লেনটোৰে যিখিনি মানুহ আছিল তেওঁলোকক কিছুমান মিলিটাৰী পজিশন দিয়া হৈছিল সৈন্যবাহিনী কিছুমান তেওঁলোকক স্থান দিয়া হৈছিল অৰ্থাৎ এই বৰা টাইটেলটো চুতীয়া সাম্ৰাজ্যৰ দিনত আছিল এটা মিলিটাৰী পজিশন অৰ্থাৎ সৈন্য বাহিনীত এটা স্থান আৰু সেই স্থান পোৱা মানুহকিটা কোৰ আছিল সেই বুৰুক ক্লেনটোৰ মানুহ আছিল সেইটো হৈছে চুতীয়া সাম্ৰাজ্যৰ কথা তাৰ পিছতো আপোনালোকে জানি আমাৰ অসমতো কিমানখন মহাযুদ্ধ হৈ গৈছে যে আহোম আৰু চুতীয়াৰ মাজত বহুত যুদ্ধ লাগিছিল অৱশেষত আহোমে সেই চুতীয়া সাম্ৰাজ্যখন নিজৰ হাতলৈ আনিবলৈ সক্ষম হ'ল সেই আহোমে চুতীয়া সাম্ৰাজ্য যেতিয়া অকুপাই কৰিলে তাৰ পিছত এতিয়া আমি আহোমৰ কথালৈ আহোঁ তো আহোমৰ দিনত এটা ইম্পৰ্টেন্ট কি বস্তু লালে জানেনে এটা সিস্টেম এটা হৈছে পাইক সিস্টেম এতিয়া আমি অকমানি পাইক প্ৰথাটোৰ বিষয়ে জানিব লাগিব পাইক মানে হৈছে লেবাৰ আৰু তেওঁলোক হৈছে পুৰুষ যিসকল মানে কাম কৰে পুৰুষ আৰু তেওঁলোকৰ বয়স হয় 16 পৰা 50 বছৰ কিন্তু এই পাইক সকল হৈছে সমাজৰ সেই শ্ৰেণী যিখিনি ৰজাঘৰীয়া নহয় পুৰোহিত নহয় বা আপোনাৰ তেনেকুৱা হাই কাষ্টৰ মানুহ নহয় বা দাস যিখিনি নহয় তাৰ বাদে বাকি 15 পৰা 50 বছৰৰ ভিতৰৰ কোনোবা সক্ষম যদি মতা মানুহ তেওঁলোকক পাইক হিচাপে ধৰা হৈছিল অৰ্থাৎ পাইকসকলে কি কৰিব লাগিছিল সেই আহোম ৰাজ্যখনৰ বাবে অৰ্থাৎ দেশখনৰ বাবে নিজৰ দেশখনৰ বাবে তেওঁলোকে কাম কৰিব লগা হৈছিল যেহেতু তেতিয়া আহোমৰ দিনত সৈন্য বাহিনী তেনেকুৱা এটা মানে পাৰফেক্ট এটা ডেফিনিট সৈন্য বাহিনী বুলি নাছিলে সো এই পাইকখিনিয়ে তেতিয়া সেই যুদ্ধৰ বাবেও তেওঁলোকে শিকিব লগা হৈছিল যুদ্ধৰ ফুসকাৱা সেবিলাক তাৰ বাদেও তেওঁলোকে দেশৰ উন্নতিৰ বাবেও বিভিন্ন কাম কৰিছিল যেনে ৰাস্তা ঘাট বনোৱা পুখুৰী বনোৱা তাৰ পিছত আপোনাৰ দলং সাজা যুদ্ধৰ বাবে ব্যৱহাৰ হোৱা ধনুকাৰ হেবিলাক সাজা তাৰ পিছতে আপোনাৰ নদীত যুদ্ধ হ'বৰ কাৰণে লাগে নাও সাজা এই বিভিন্ন ধৰণৰ কাম এই পাইকসকলে কৰিছিল অৰ্থাৎ সিম্পলকে পাইক মানে হৈছে আহোমসকলৰ দিনত ওলোৱা এটা সিস্টেম সেই সিস্টেম মতে যে 16 পৰা 50 বছৰ বয়সৰ ভিতৰৰ শাৰীৰিকভাৱে সক্ষম যিসকল পুৰুষ তেওঁলোকে দেশৰ বাবে সেৱা আগবঢ়াব লাগিছিল আৰু হেতু কম্পালসৰি আছিল আৰু তাৰ ফলনি তেওঁলোকক ৰজাঘৰৰ ফালৰ পৰা দুপুৰা মাটি দিয়া হৈছিল সেই মাটিখিনিত যাতে তেওঁলোকে খেতি কৰিব পাৰে আৰু পাইকসকলে মানে দুই ধৰণৰ কাম কৰিব লগা হৈছিল এফালে দেশখনৰ কাৰণে যিবোৰ ৰাজহুৱা যিবিলাক কাম ৰাস্তাঘাট নিৰ্মাণ কৰা মঠ মন্দিৰ নিৰ্মাণ কৰা দলং নিৰ্মাণ কৰা এইবিলাক ধৰণৰ কামৰ লগতে আকৌ যুদ্ধৰ বাবে প্ৰয়োজনীয় জ্ঞানখিনিও তেওঁলোকে শিকিব লগা হৈছিল সো এইটো আছিল পাইক সিস্টেম এতিয়া এই পাইক সিস্টেমৰ আন্ডাৰত কি হ'ল 20 জন পাইকক লৈ তেওঁলোকৰ ওপৰত এজন কমান্ডাৰ দিয়া হ'ল তেওঁলোকৰ অধিপতি এজন আৰু সেই 20 জন পাইকৰ যিজন মেইন মালিক মানে 20 জন পাইকৰ ওপৰত যিজন তেওঁকে কোৱা হৈছিল বৰা এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে যে আহোমৰ দিনত আহোমসকলৰ দিনত বৰা টাইটেলটো কাক কোৱা হয় যে 20 জন পাইকৰ ওপৰত যোনে আদেশ দিব বা যি অধিপতি হ'ব 20 জন পাইকৰ তেওঁই আছিল বৰা অৰ্থাৎ এজন বৰাৰ আন্ডাৰত 20 জন পাইক থাকে সেই বৰাজন নিজেও এজন পাইকেই হয় তেওঁৰ আন্ডাৰত আন 20 জন পাইক থাকে আৰু সেই বৰাজনক কোনে নিযুক্ত কৰিছিল জানেনে ফুকনে
তো ফুকনসকলৰ আণ্ডাৰত আছিলে প্ৰায় ৬০০০ মান পাইক ফুকনসকলে বৰাসকলক নিযুক্ত কৰিছিল বা কেতিয়াবা ৰাজখোৱাসকলেও কৰিছিল আৰু সেই বৰাসকলক নিযুক্ত কৰাৰ পিছত তেওঁলোকে মানে ২০ জন পাইকৰ ওপৰত তেওঁলোকৰ ক্ষমতাটো পাইছিলে কিন্তু সেই পাইকসকলে আকৌ আপত্তিও কৰিব পাৰিছিলে যে আমাক এজন বৰা নালাগে আমাক সলাই দিয়ক তেতিয়া আকৌ ফুকনসকলে বেলেগ এজন বৰাক নিযুক্ত কৰিব পাৰিছিলে সো সেইটোৱে হৈছে বৰা উপাধিটো কেনেকৈ আহিলে যে ২০ জন পাইকৰ যি অধিপতি আছিল বা ২০ জন পাইকৰ যি মালিক আছিলে মানে ২০ জন পাইক যাৰ তলত চলিছিলে তেওঁৱে আছিলে বৰা আৰু এই যে বৰাসকল নিযুক্তি দিছিলে তেতিয়া তাতে কোনো ধৰ্ম চোৱা নাছিলে যে হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান এইবোৰ কথা তেতিয়া নাছিলে সেইটো আৰু লগতে শিকি জনগোষ্ঠী কোচ নে কছাৰী নে চুতীয়া নে জয়ন্তীয়া এইবিলাক বস্তু চোৱা হোৱা নাছিলে জাষ্ট মানে ২০ জনৰ ওপৰত এজন পাইক নিযুক্ত কৰিছিল হয়তো তেওঁ ক্ষমতাচাৰী নিযুক্ত কৰিছিলে আৰু সেইটো বাবে এতিয়াও অসমত কি হয় মই পিছত গম পাইছোঁ এইটো কথা যে মুছলমান মানুহেও বোলে বহুতে বৰা লিখে আৰু আমাৰতো হিন্দুসকলৰ বহুত আমি বৰা লিখোঁ আৰু এই হিন্দু মানুহৰ ভিতৰত আমাৰ কোচ চুতীয়া জয়ন্তীয়া এওঁলোকে বৰা লিখে আৰু ইংলিছত আমি লিখোঁ BORA কোনোবাই লিখে BORAH দুইটা বৰাই শুদ্ধ গতিকে এইটোৱে হৈছে বৰাৰ ইতিহাস আৰু বৰা টাইটেলৰ আমি যিখিনি মানুহ আমাৰ এতিয়া আমাকতো চৰকাৰে আদাৰ বেকৱাৰ্ড ক্লাছ বুলিয়ে ধৰে OBC কেটেগৰীতে আমি আছোঁ গতিকে আৰু মই বাৰু ব্যক্তিগতভাৱে আমাৰ অৰিজিন কোচ হয় আৰু আমিও বৰা লিখোঁ গতিকে আমি OBC কোটাতেই পঢ়োঁ সো সেইটোৱে হৈছে বৰাৰ হিষ্ট্ৰী যে বৰা টাইটেলটো কেনেকৈ আহিল যে ২০ জন পাইকৰ অধিপতিজনে আছিলে বৰা আৰু তেওঁক নিযুক্ত কৰিছিল ফুকনে আৰু এই বৰাসকল নিযুক্ত কৰোঁতে কোনো তাত জাতি ধৰ্ম এইবিলাক চোৱা নাছিলে জাষ্ট দক্ষতাৰ ওপৰত তেওঁলোকক নিযুক্ত কৰিছিলে আৰু সেইটোৱে হৈছে বৰাৰ ইতিহাস আপোনাকো যদি কোনোবাই সোধে যে তুমি যে বৰা লিখা এই বৰাৰ টাইটেলটো কেনেকৈ সৃষ্টি হ'ল তুমি কোৱাচোন তেতিয়া মই ভাবোঁ আপোনালোকে নিশ্চয় ক'ব পাৰিব একেবাৰে চমুকৈ ক'ব যে এইটো আহোমৰ দিনত সৃষ্টি হ'ল চুতীয়া সাম্ৰাজ্যটো আছিলে কিন্তু আহোমৰ দিনত মানে অলপ বেছি ভালকৈ আহিল যে এনেকুৱা এটা পাইক চিষ্টেম আছিলে ২০ জন পাইকৰ ওপৰত যিজন মালিক আছিলে তেওঁৱে আছিলে বৰা আৰু তেনেকৈ এতিয়ালৈ সেইটো আৰু মানে সেই পাইকৰ মালিক হিচাপে বৰা হৈ থকা নাই আৰু সময়ৰ লগে লগে এতিয়াতো বহুতখিনি কিবা কিবি সলনি হ'ল সো এতিয়া আমাৰ টাইটেল হৈ গ'ল বৰা আমাৰ কমন মানুহে আমি বৰা লিখোঁ কিন্তু হয় তেতিয়াও সেই মানে যি বৰা শইকীয়া এইবিলাক টাইটেলৰ মানুহ তেতিয়াও তাতে লোৱাৰ কাষ্ট বুলি ধৰিছিল এতিয়াওতো আমাক আদাৰ বেকৱাৰ্ড ক্লাছ বুলিয়ে ধৰা হয় সেইটো এটা বেলেগ চেপ্টাৰ সেইটোলৈ নাযাওঁ কিন্তু বৰা টাইটেলটো কেনেকৈ আহিলে বৰা চাৰনেমটো কেনেকৈ আহিলে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই পেলাই নিশ্চয় গম পালে আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম এইবোৰ কথা হৈছে আমাৰ হিষ্ট্ৰী আমাৰ মেইন শিপাডাল যিডাল আমি সেইডালকে খামুচি ধৰি থাকিলে নহ'ব কিন্তু যিডালৰ বিষয়ে একদম মজবুতকৈ জনাটো আমি দৰকাৰ এতিয়া ঘৃণা লৈ পেলাই সোমাই থাকিলেও নহ'ব যে আমাক এনেকুৱা কৰিছিল এতিয়া যেনে আহোম আৰু কোচৰ মাজত লাগিছিল আহোম চুতীয়াৰ মাজত লাগিছিল তো আমি সেই বস্তুবোৰ এতিয়া মনত আক্ৰোশ এটা লৈ থাকিলে নহ'ব যে আমাক ইহঁতে ডমিনেট কৰি পেলাই এনেকুৱা কৰি পেলালে কাৰণ সেইবিলাক বহুত অতীতৰ কথা সেয়া হ'ল জয় পৰাজয় হ'ল তাৰ মাজতো আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠন হ'ল আমি সকলোৱে মিলি জুলি অসমীয়া ভাষা কৈ অসমীয়া কালচাৰ যেনেকৈ যোনে যি পাৰোঁ জীয়াই আমি ৰাখিছোঁ চ' আল্টিমেটলি আমাৰ মাজত একতাটো থাকিলেই হ'ল যিহেতু তেতিয়া তেনেকুৱা কোনো সাংবিধানিক কথা নাছিলে ন ৰজাৰ শাসন এতিয়া যিহেতু আমাৰ গণতান্ত্ৰিক দেশ হ'ল এখন সংবিধান হ'ল আমি এখন গতিকতে এতিয়া অন্তত আমি আৰু এইবিলাক ভাগ বিভাজন কৰা মোৰ মতে উচিত নহয় যে মই কোচ মই আহোম মই অমুক সেইখিনি আমি জানিব লাগিব কাৰণ সেইখিনি আমাৰ অতীত হয় যে আমি কি হয় আমি কোচ হয় কিন্তু তাৰ লগতে সমগ্ৰ এই পৃথিৱীৰ মানৱ জাতি বা আমাৰ অসম আমি সকলোকে সমান চকুৰে চাই সমানে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব চমুকৈ এইটোৱে ক'ম যে নিজৰ হিষ্ট্ৰী কেতিয়াও পাহৰি নাযাব কিন্তু সেই হিষ্ট্ৰীকে খামুচি ধৰি থাকি আগবাঢ়ি যাবলৈ চেষ্টা নকৰাকৈও নাথাকিব নিজৰ হিষ্ট্ৰীক সদায় সন্মান কৰিব এইখিনিয়ে ক'লোঁ মই কওঁতে যদি কিবা ভুল হ'ল ক্ষমা কৰি দিব আৰু ভিডিঅ'টো যদি শেষলৈকে চালে আৰু ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব লগতে কমেণ্ট দিব মোক কোনেও কমেণ্ট নিদিয়ে কিয় নিদিয়ে মই নাজানো দিয়ে মানে খুব কম মানুহে কমেণ্ট দিয়ে আৰু ময়ো আপোনালোকৰ লগত কমিউনিটি পোষ্টত মানে কথা শ্বেয়াৰ কৰিব বিচাৰোঁ বা ফটো দিব বিচাৰোঁ কথা পাতিব বিচাৰোঁ কেতিয়াবা লাইভ আহিবও মোৰ মন আছে কিন্তু সেইখিনি হ'বলৈ মোৰ ছাবস্ক্ৰাইবাৰ লাগিব 1000 এতিয়া মাত্ৰ হৈ আছে 228 মানে 4 ভাগৰ এভাগো হোৱা নাই সেইটো কাৰণে মই আপোনালোকক ইমান ৰিকুৱেষ্ট কৰোঁ যে এটলিষ্ট 250 কৰি দিলেও মোৰ এটা শান্তি যে মোৰ 4 ভাগৰ এভাগ বাট গৈছোঁ
আৰু 3 ভাগ আছে যাম আৰু লাহে লাহে সো এইখিনি কথা তো আপোনালোকে যদি ভিডিওটো ভাল পালে আকৌ কৈছো লাইক কৰি দিব কমেন্ট কৰিব ডিসলাইক দিলেও কাৰণটো জনাই দিব আৰু চেনেলটো যদি নতুন গাইছে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব মোৰ সৈতে কানেক্ট হৈ থাকিবৰ বাবে আৰু নকো বহুত কথা কলো সকলো ভালে থাকক সুস্থ থাকক ইমানেই have a good day bye bye